ল'ৰা আজি ইমান সোনকালে উঠিলি যে 4:30 হৈছেহে ইমান সোনকালে উঠিলি যে কি হ'ল এই দেউতা কি ক'বা আৰু আজি সোনকালে ছুটি দিব নহয় মানে সোনকালে স্কুল হ'ব আৰু সোনকালে ছুটি দিব এতিয়া 6টাৰ পৰা স্কুল আছে আমি 5টা বজাত ঘৰৰ পৰা ওলাইয়ে যাম ইমান অশান্তি মই সেইকাৰণেহে বেগ চেগবোৰ লৈ 4:30টাতে গৈ মেলি পেহীহঁতৰ ঘৰতে থাকোঁগৈ ভানুৰ লগত একেলগে যামগৈ আৰু তালৈ নহ'লে ৰখি দিব লাগে তহঁতৰ নিচিনা এৰি হোৱাৰ কাৰণে বহুত ভাল হৈছে দেই আমি 3:30টাত উঠিও এনেকুৱা মন মাৰি নাথাকোঁ তহঁতি যেনেকুৱা একদম হয় আৰু এই কিবা কিবি খালি নাই মায়ে একো দিয়াই নাই খাবলৈ মই যাওঁ ভানুহঁতৰ ঘৰত থাকোঁগৈ ভানুৰ লগত একেলগে যাম আৰু আজি চাইকেল লৈ নাযাওঁ চাইকেলখন বেয়া হৈ আছে আৰু ৰাতিপুৱা মোৰ চাইকেল চলাবলৈ মন যোৱা নাই লাহে লাহে খোজকাঢ়ি যাওঁগৈ পেহী ঘৰতে কিবা এটা খাই ল'বি কি যা আমাৰ ঘৰত মা উঠাই নাই চাগে আমাৰ এওঁকো বৰ দেৰিকৈ উঠে নহয় 5:30 মানত উঠেহে তই মালে উঠি থাকিলে বহুত দেৰি হ'বগৈ আকৌ মায়ে উঠি খানা বনাব লাগিব কাইলৈৰ পৰা মায়ে বনাই দিব বাৰু আজি পেহী ঘৰতে খাই ল'বি স্কুলবোৰ যে ইমান সোনকালৰ পৰা কেলে কৰি দিয়ে বাৰু মোৰ নিচিনা বহুত অশান্তি হয় নহয় ইভাগে উঠোহে 7টা বজাত উঠিয়ে যাওঁ আমাৰ আকৌ ইমান সোনকালে পৰা হৈছোঁ 10টা বজাত ছুটি দিব বাৰু কিন্তু তেতিয়াও 10টা বজাত ছুটি দিলেও ভাল নালাগে নহয় কিবা পিছে ভালো হ'ব এফালৰ পৰা খেলিবলৈকো বহুত সময় পাম চুনুকণ তই আহিলিয়ে মই আকৌ খোৱাই নাই নহয় মই কিবা এটা খাই ল তই খাবি নেকি কিবা দেও আজি ইমান উঠিলেই সেইকাৰণে মই টুগুৰিতে খাবলৈ আহিছোঁ ব'ল মোকো কিবা এটা খাবলৈ দে ইমান টোপনি ধৰিছে খাবলৈকো মনেই যোৱা নাই মই গাখীৰ বিস্কুটকে খাই যাম আইতাই নহ'লে গালি পাৰে কিবা এটা খাই নগ'লে মইতো বহুত ভাল পাইছোঁ স্কুলতে শুমগৈ ঘৰততো সেইকণো শুবলৈ নাপাওঁ স্কুলত ভালেই হ'ব শুমগৈ মেথছৰ পিৰিয়ডটোত উঠি ল'ম আৰু হ'ব যাব জল্দি খাওঁহি কিবা এটা ঐ আকৌ বেগটো থৈ ইমান দেৰি লাগেনে তোৰ বেগটো থ'বলৈকে জল্দি ব'ল বেগটো ভালকৈ থৈ আহিছোঁ নহ'লে পৰি যাব তোৰটোও পৰি গৈছিলে উঠাই দিলোঁ ব'ল তেন্তে ব'ল ভালেই কৰিলি থেংক ইউ এতিয়া জল্দি ব'ল নহ'লে চাই পিটিব হাতে ভৰিয়ে কোবাব